নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰেৰণালৈ মই বিপাঞ্চে আপোনালোকক স্বাগতম জনাইছো। আসলতে মই বহুত দিন ভিডিঅ' আগবঢ়াব পৰা নাছিলো, তাৰ বাবে অতি দুখিত মই। আজি মই আপোনালোকৰ আগলৈ এটা ভিডিঅ' আগবঢ়াইছো, আপোনালোকে সকলোৱে চাব। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনটো পাই থাকে, অৰ্থাৎ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি মই আপোনালোকৰ আগত গৌৰৱ নামৰ যিটো কালিৰাম মেধি ডাঙৰীয়াদেৱৰ দ্বাৰা ৰচিত প্ৰবন্ধ, এই প্ৰবন্ধটোৰ কিছু সাৰমৰ্ম বুলি নহয়, তাত আচলতে কালিৰাম মেধি ডাঙৰীয়াদেৱে কিহক লৈ গৌৰৱ কৰাৰ কথাটো কৈছে। আচলতে আমাৰ প্ৰকৃত গৌৰৱৰ কাৰণসমূহ কি কি সেইটো কথা মই আজি ক'বলৈ লৈছোঁ। যিহেতু তেওঁ কালিৰাম মেধি ডাঙৰীয়াদেৱৰ যিটো গৌৰৱ নামৰ প্ৰবন্ধ, এই প্ৰবন্ধটো পঢ়ি মোৰ খুব ভাল লাগিলে। আৰু যিহেতু মই প্ৰথম যেতিয়া মই ইউটিউব চেনেলটো খুলিছিলোঁ তেতিয়াই মই কৈছিলোঁ যে মই আপোনালোকক কিছুমান জ্ঞানৰ লগত জড়িত কথাও আপোনালোকৰ আগত ক'ম, গতিকে মই বহুত দিন কোৱাও নাই। আজি সেইটো কাৰণে ভাবিছোঁ যে ক'ম বুলি। আচলতে কালিৰাম মেধি ডাঙৰীয়াদেৱে গৌৰৱ নামৰ প্ৰবন্ধটোত কৈছে যে আচলতে মানুহে নিজৰ ৰূপক লৈ, মানুহে নিজৰ দেহক লৈ, অথবা শৰীৰক লৈ, বা দেহ বা শৰীৰ একেই, বা ধনক লৈ আমি সেইবোৰক লৈ গৌৰৱ কৰিবলগীয়া সেইকেইটাত থল নহয়। আচলতে প্ৰকৃত গৌৰৱ আমাৰ জ্ঞান, আত্মসংযম, আত্মবলিদান আদিৰ পৰাহে আহে, সাধনা আদিৰ পৰাহে আহিব পাৰে, বা একাগ্ৰতাৰ পৰা আহিব পাৰে। গতিকে কালিৰাম মেধি ডাঙৰীয়াদেৱে গৌৰৱ নামৰ প্ৰবন্ধটোত অতি সুন্দৰভাৱে কৈছে কথাখিনি। আচলতে আমি যদি জ্ঞানৰ কথা কওঁ, শ্বেক্সপিয়েৰৰ সেই জ্ঞানৰ কাৰণেহে শ্বেক্সপিয়েৰক বৰ্তমান আমি গম পাওঁ যে আমাৰ কিমান আগতেই তেওঁতো এতিয়া বৰ্তমান জীৱিত অৱস্থাত নাইও। তেওঁৰ যি লিখনি, তাৰ বাবে তেওঁৰ যি জ্ঞান, তেওঁৰ জ্ঞানৰ পৰিধি ইমানেই অসীম যে তেওঁক সেইটো কাৰণেতো আমি চিনি পাওঁ। তেওঁৰ গ্ৰন্থৰাজি তেওঁ আমাৰ মাজত সদায় মানে অমৰ হৈ থাকিব। সেইদৰে প্ৰহ্লাদৰ কথা ক'ব পাৰোঁ। প্ৰহ্লাদ তেওঁ কিমান ঈশ্বৰ বিশ্বাসী আছিলে। ঈশ্বৰ বিশ্বাসী মনটোক তেওঁ দেখি তেওঁ নিজৰ পিতৃ হিৰণ্যকশিপুৰে অতি বেয়া পাইছিলে, কাৰণ তেওঁ ভাবিছিলে যে তেওঁৱেই চবতছে মানে হিৰণ্যকশিপুৰেতো নিজকেই কেৱল ঈশ্বৰতকৈ ওপৰ বুলি ভাবিছিলে। গতিকে পুত্ৰৰ এনে ঈশ্বৰ বিশ্বাসী মনটো দেখি তেওঁ একেবাৰে সহ্য কৰিব নোৱাৰিছিলে, যাৰ ফলত তেওঁক বহুবাৰ মাৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু ভগৱানে তেওঁক ৰক্ষা কৰিছিলে, নহয় জানো। আত্মবলিদান বুলি ক'লে আমি জয়মতীৰ কথা ক'ব পাৰোঁ। জয়মতীৰ যি আত্মবলিদান, জয়মতীৰ আত্মবলিদানৰ কাৰণে যদিহে জয়মতীৰ মৃত্যুবৰণ নকৰিলেহেঁতেন স্বামী, তেতিয়া নিশ্চয় তেওঁ কেতিয়াও ৰজা হ'ব নোৱাৰিলেহেঁতেন, গদাধৰৰ কথা কৈছোঁ। কিন্তু জয়মতীৰ আত্মবলিদানৰ কাৰণেই কিমানখিনি এগৰাকী নাৰীয়ে আত্মবলিদান আমাক দি থৈ গৈছে, আমি সেইটো নিশ্চয় জানো আৰু ক'ব নালাগে। গতিকে আমি মানুহ হিচাপে জন্মগ্ৰহণ কৰিছোঁ যেতিয়া, মই ভাবোঁ যে আমি সঁচাকৈ এনেকুৱা ধৰণৰ কিবা এটা কাম আমি পৃথিৱীখনত, যাতে আমাৰ কিবা এটা অস্তিত্ব, পৃথিৱীখনত নহয়, আমি যি সমাজখনত বাস কৰোঁ তাতে আমি যাতে নিজৰ অস্তিত্বটো বজাই ৰাখিব পাৰোঁ। আমাক যাতে 10জনে আমাক চিনি পায়, যাতে আমাক কয় আচলতে এই ভাল কাম কৰি থৈ গৈছে এওঁলোকে, বা এনেদৰে আমাক আমাৰ নিজৰ পইচা পাতিৰ দ্বাৰা নহয়, আমি নিজৰ কৰ্মৰ দ্বাৰা মানুহৰ আগত যাতে ভালদৰে যাতে নিজক মূৰ দাঙি ক'ব পাৰোঁ যে মই যিয়ে নহওক সৰু কাম এটা হ'লেও কৰোঁ যদিও যেনে মূৰ দাঙি থাকিব পাৰোঁ সমাজখনত, নিজেই নিজৰ জোখাৰে থাকিব, নিজৰ প্ৰাপ্য অনুযায়ী যাতে আৰু নিজৰ কৰ্ম অনুযায়ী যাতে ভালদৰে থাকিব পাৰোঁ, তেনেকুৱা ধৰণৰ কাম কৰিব লাগে। আচলতে মানুহে সদায় কামটোৰ ওপৰত গুৰুত্ব দিব লাগে, কৰ্মৰ ওপৰত গুৰুত্ব দিব লাগে। ভগৱানে যিহেতু মানুহ হিচাপে আমাক পঠিয়াইছে, নহ'লেতো জীৱ জন্তু কৰিব পাৰিলেহেঁতেন, কিন্তু জীৱ জন্তুৰ ৰূপত আমাক পঠিওৱা নাই, আমাক পঠিয়াইছে মানুহ হিচাপে। গতিকে মানুহ হিচাপে পঠিয়াইছে যেতিয়া আমাৰ নিশ্চয় কিছুমান কৰ্তব্য আছে। আমি পৃথিৱীখনত যি অন্যায় অবিচাৰ চলি আছে, এদিনতে এজন মানুহে আমি শেষ কৰিব নোৱাৰোঁ, কিন্তু আমি সেই অন্যায় অবিচাৰবোৰৰ প্ৰতি মাত মাতি সেইবিলাকৰ বিপক্ষে আমি নিশ্চয় এটা কৰিবলৈ চেষ্টা কৰিব পাৰোঁ বা প্ৰয়াস কৰিব পাৰোঁ, নহয় জানো। গতিকে আজি মই এইখিনি কথাকে ক'লোঁ, আচলতে গৌৰৱৰ কাৰণ কি। আৰু আমি মানুহ হিচাপে জন্ম লৈছোঁ যেতিয়া আমি নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিব লাগে, কৰ্মটো স্থিৰ কৰিব লাগে, কি কৰিলে ভাল হ'ব, কি কৰি আমি ভাল পাওঁ, আৰু সেই কামটোৱে কৰিব লাগে। নিজে ভাল পোৱা কামটো কৰিবলৈ কেতিয়াও কোনোবাই ক'ব নালাগে যে তই কৰ, নিজে ভালেই পাওঁ সেই কামটো, কিয় কৰিবলৈতো আমাৰ মনত এটা উৎসাহ থাকিবই। গতিকে ভাল পোৱা কামটো বাছি লৈ নিজৰ যিখিনি সময়, সেইখিনি সময় সেই কামটোত দিব লাগে, নিশ্চয় এদিন নহয় এদিন সফল হ'বই, নহয় জানো। গতিকে আজি আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। ধন্যবাদ।